हाय फ्रेंड्स अस्सलामु आलाइकुम और नमस्कार आपनालोक सकलोके एफआर ब्लग्सলৈ पुनर्बार स्वागतम जनाइছো আৰু আমি উলাই মেলি ঘৰৰ পৰা উলাই আহিছো টাউনলৈ গৈ আছো এয়া ৰিহান ফিৰোজ আৰু মই আৰু হেলমেটটো মই লৈ লৈছো হাজবেণ্ডো যাব হাজবেণ্ড এতিয়া সেন্টাৰৰ আমাৰ হোলসেল দোকানৰ কাৰণে অলপমান মাল আনিবলৈ বেলেগ এটা সেন্টাৰত গৈছে হেতু অলপ দূৰত হয় তাত গৈছে আৰু আমি সেন্টাৰত গৈ আছো আমি খুজকাঢ়ি আহি আছিলো আৰু ৰিহানে অলপ খুজকাঢ়ি তাৰ ভৰি বিখাইছে কুলত লবলৈ কান্দি আছে আৰু এটা ই-ৰিক্সা পাই তাতে মাটি পেলাই উঠি গলো মাত্ৰ 2 মিনিটৰ ৰাস্তা এতিয়া ই-ৰিক্সাত আহিব লগা হ'ল ইয়া সেন্টাৰখন পাই গলো আৰু আমি দোকানত অলপমান ৰখি থাকোতে তেও আহি গল আৰু এতিয়া আমি উলাই আহি গলো আৰু এয়া চাওক নদীখন অলপমান আপোনালোকক দেখাই দিলো এখন হল মৰাভৰলি নদী যদি কোনোবাই ওচৰৰ চাই আছে তেনেহলে চিনি পাবইতো আৰু এয়া আকাশখন চাওকচোন কিমান ধুনিয়া লাগিছে হেফালে নদীখন আৰু আমি এতিয়া ফুলতলা পাৰ হৈ মৰাভৰলি দলং পাই গলো আৰু মই অলপমান বজাৰত গৈ আছো মোৰ অলপ বেকিংৰ বস্তু কাৰণে গৈ আছো কেটামান বস্তু কিনিম বুলি তাতে গৈ আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিওটো চাই থাকিবচোন এয়া আমি আহি পাই গলো প্ৰথমতে ষ্টাইল বজাৰত ঘুমাইছিলো তাতে বিচাৰিলো পোৱা নাই আৰু এতিয়া বিশালত আহিছো আৰু বিশালত মই বেকিংৰ বস্তুবোৰ বিচাৰি আছিলো এয়া কেক মোল কেটামান তলত পাইছো বেকা বেকি ইমান বেকা দেখিবলৈ ভাল লগা নাই আৰু ইমান পাতল পিছতে এইবোৰ লোৱা নাই আৰু ইলেক্ট্ৰিক বিটাৰখনো বিচাৰিছো ইয়াতে পোৱা নাই আৰু তাৰ পিছত কেটামান বস্তু লৈ ইয়াৰ পৰা আমি উলাই আহি গলো অলপমান আপোনালোকক এখিনি দেখাই দিলো কেনেকুৱা লাগিলে জনাব আজি প্ৰথম মই বিশালখন দেখাইছো আপোনালোকক আৰু ইলেক্ট্ৰিক বিটাৰখন ইয়াতে বিচাৰিছো কিন্তু তেওলোকে কৈছে এতিয়া বৰ্তমান ইয়াতে নাই আৰু পিছতে ৰিহান ফিৰোজহতৰ চেন্ডেল আৰু কিবা কিবি আৰু হিয়তৰ খেলনা বস্তু দেখিলেই লাগে হেতু নামানে আৰু এইবোৰ লৈ তাৰ পিছত আমি এতিয়া উলাই আহি গলো এয়া আমি নামি আছো তাৰপৰা উলাই আমি বেলেগ এখন মলত ঘুমাইছিলো তাতো বেকিংৰ বস্তুবোৰ পোৱা নাই পিছতে শেষত কেবি ষ্টৰত ঘুমালো আৰু কেবি ষ্টৰত মই বিটাৰখন পাইছো আৰু বিটাৰখন লৈ তাৰ পিছতে বজাৰৰ পৰা উলাই আহিলো আৰু উলাই আহি আমি এঠাইলৈ ফুৰিবলৈ গৈছিলো যেহেতু দেওবাৰে যাব লাগে আৰু ঘৰত গলে দেৰি হৈ যাব এনে দেৰি হৈ গল তাৰ পিছতে আমি ডাইৰেক্ট আলহী খাব গুছি গলো আৰু ফ্ৰেন্ডস আজি আপোনালোকক তেজপুৰ টাউনখন অলপ দেখাবলৈ চেষ্টা কৰিলো কেনেকুৱা লাগিল শেষত কমেন্ট কৰি জনাই দিব এতিয়া আমি তাৰ পৰা খাই লৈ আহি গলো আৰু এয়া সেন্টাৰৰ আমাৰ দোকানখনত ৰখিলো অলপমান ফেনৰ তলত ৰখি ললো গৰম বহুত লাগিছিল আৰু এই দুইজন দেখিছে এইজন মোৰ দেৱৰে হ'ব মোক দেখি ভিডিও কৰা দেখি হাঁহি আছে আৰু পিছত তেওলোকৰ মনত পৰিলে মোৰ চেনেল আছে বুলি আৰু এয়া চাওক এতিয়া ইমান লাজ কৰি আছে কোট যে সোমাব হিয়তে জাগা বিচাৰি পোৱা নাই বহুত লাজ কৰিছে ছোৱালী মানুহৰ নিচিনা এয়া চাওক মুখখন লুকাই দিছে ফ্ৰেন্ডস আজি হল পিছদিনাখন ৰাতিপুৱা মানে 9টা পাৰ হৈছে 9:30 মান বাজিলে আৰু কালি বজাৰৰ পৰা আহি আৰু ভিডিও নকৰিলো আৰু বজাৰৰ পৰা আমি আলহী খাব গৈছিলো এঠাইলৈ তেওঁৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ আগতে কৈছিলে বহুত দিনৰ পৰা যাব লাগে তো কালি ভাবিলো যাও গৈ দেওবাৰ দিনা যাবই লাগে বুলি তো বজাৰৰ পৰা আহি আমি ঘৰত আহা নাই ডাইৰেক্ট তেওঁলোকৰ ঘৰত খাই বৈ তাৰ পিছত ঘৰত আহিছো আৰু তাতে গৈ ভিডিও কৰা নাই যেহেতু তেওঁলোকৰ ঘৰত প্ৰথমবাৰৰ কাৰণে গৈছো ভিডিও কৰিবলৈ অলপমান লাজো লাগিছিল সেইকাৰণে ভিডিও কৰা নাই আৰু ঘৰত আহি গলো আৰু ঘৰত আহি মোৰ ইমান মাথাটো বিষাই আছিল তাৰ পিছত আৰু ভিডিও নকৰিলো
আৰু আজি পিছদিনাখন আৰু ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ আৰু মই ইলেক্ট্ৰিক বিটাৰটো আনিলোঁ সেইটো আপোনালোকক দেখাই দিওঁ কেনেকুৱা হৈছে মই প্ৰথমবাৰৰ কাৰণে লৈছোঁ আপোনালোকে হয়তো আগতে লৈছে আপোনালোকে এইটোৰ বিষয়ে জানিব আৰু মই নাজানো যেহেতু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু তেনেহ'লে বলক মোৰ ইলেক্ট্ৰিক বিটাৰখন চাই ল'ব এয়া মোৰ ইলেক্ট্ৰিক বিটাৰখন বাজাজৰ হয় আৰু মই বেকিঙৰ বস্তুবোৰ বিচাৰিছিলোঁ কিন্তু সেইবোৰ পোৱা নাই কেক মোল্ড আৰু যিবোৰ বেকিঙৰ কিছুমান বস্তু কিনিলোঁ হয় কিন্তু তাতে পোৱা নাই কেক মোল্ড কেইটামান আছিলে ইমান বেকা বেকি আৰু ভাল লগা নাই সেইকাৰণে কিনা নাই এইবোৰ মই অনলাইনতে অৰ্ডাৰ কৰিব লাগিব আৰু এইটো লৈ ল'লোঁ পিছতে বহুত 2-3 জাগাত বিচাৰিলোঁ পোৱা নাই আৰু এইটো গৈ পেলাই কেবি ষ্টৰৰ পৰা লৈছোঁ তেনেহ'লে বলক দেখাই দিওঁ মই বেক কেমেৰা দি আপোনালোকক দেখাই দি আছোঁ মই আগতে খুলিছোঁ খুলি পেলাই তাৰ পৰাই সেট কৰি আনিছোঁ অনলাইনত আমি বস্তুবোৰ চাই ল'ব নোৱাৰোঁ পিছতে গৈ বেয়া হৈ গ'লে এইটো আকৌ ৰিটাৰ্ণ কৰিব লগা হয় বহুত ঝামেলা হয় তো যদি ওচৰত এনেকুৱা পোৱা যায় তেনেহ'লে তাৰ পৰাই লোৱাই ভাল আৰু এয়া এইকেইটা হৈছে এনেকুৱা 4টা আছে এয়া এইটো বাজাজৰ হয় বাজাজৰটো নেকি বহুত ভাল মই এইটো ইমান দাম বুলি আহি গৈছিলোঁ তাৰপিছতে হাজবেণ্ডে কৈছে যে লৈ লোৱা এইটোৰ কাৰণে আহিছা এইটো যদি নোলোৱা তেনেহ'লে আহিলা কিয় আৰু এইটো কৈ পিছতে তেওঁৱে আনি দিলে মই ভাবিছিলোঁ ইমান দাম ল'লে আৰু মই এইকেইটা আপোনালোকক লগাই দেখুৱাই আছোঁ আৰু এইটো মোৰ পৰা 2500 টকা লৈছে 2800 টকা আছিলে আৰু 300 টকা ডিসকাউন্ট কৰি মোৰ পৰা 2500 টকা লৈছে আপোনালোকে মোক এইটো কথা জনাবচোন আপোনালোকে যদি বাজাজৰ এইটো লৈছে তেনেহ'লে 2500 টকা মোৰ পৰা বেছি ল'লে নে কম ল'লে ঠিক দামতে ল'লো সেইটো আপোনালোকে জনাবচোন পাৰে যদি আৰু মোৰ পৰা 2500 লৈছে নাজানো মই বেছি দামত ললো নেকি ঠিক দামতে ললো প্ৰথমবাৰৰ কাৰণে লৈছো মই দামটো ভালকে নাজানো সেইকাৰণে আপোনালোকক খুদিছো গোটেইবোৰ দোকানীয়ে কৈছে বাজাজৰটোৱে বেছি ভাল আছে নেকি বাজাজৰটোৱে সকলো তাতে আছিল আৰু সেইকাৰণে বাজাজৰটো লৈ আনিলো এতিয়াৰ পৰা আপোনালোকক এটো দি কেক বনাই দেখুৱাম আৰু যেতিয়া মই প্ৰথম কেকটো বনাম হেতু নিশ্চয় দেখাম নহলে আজিৰ কাৰণে আহিছো লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শেয়াৰ কৰিব কমেন্টছ কৰিব আৰু যি সকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব